এভৰিৱান মই কৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আহি গৈছোঁ, কিমানটা ৰোজা আছিল আই এম চৰি পাহৰি গ'লোঁ মই ক'বলৈ, জাষ্ট আহি গ'লোঁ। আজি অলপমান নাস্তা বনাওঁ কাৰণ একদম চম চাবি গৈছে, ঈদ মাথো কেইদিনমানহে বাকী আছে, তাৰ কাৰণে অলপমান নাস্তাৰ আপোনাৰ যোগাৰ কৰিবলৈ আৰম্ভ কৰি গ'লোঁ। কাৰণ যিহেতু মই মাক দিব নোৱাৰোঁ, মাৰ গাটো বেয়া, কাৰণ ৰোজা ধৰি ধৰি মা অকণমান দুৰ্বল হৈ পৰিছে আৰু মই কামবোৰ কৰিবলৈ ল'লোঁ। এয়া আজি আহি গ'লোঁ মই অলপমান নাস্তা বনাবলৈ। নিমকিখিনি আজি অতাই লওঁ, কাৰণ কিয়নো বেছিদিন বাকীয়ে নাই, গম পাইছে ইতিমধ্যে মই কৈছোঁ বেছিদিন বাকীয়ে নাই, তাকে লৈ আহি গ'লোঁ। এয়া বেচন আপোনাৰ ময়দাখিনি গুলি মেলি ল'লোঁ আৰু পিছপিনে আহি গ'লোঁ মই অলপমান ৰান্ধিবলৈ। মাৰ গাটো বেয়া, আপোনাক কৈছোঁ অলৰেডি। মাক ৰুটি সেকি দিছোঁ, মানে ৰুটি বনাইছোঁ ইফতাৰৰ কাৰণে, ৰুটি আৰু বেলেগ কিবাকিবি আৰু আছিলে। যিহেতু এতিয়া মই চৌকাতে ৰুটি সেকি লৈছোঁ আৰু ইপিনে লৈ লৈছোঁ মই অলপমান বুট ভাজিছোঁ। তাৰ পাছত আপোনাৰ ঘৰ